কুৱেশ্যন নম্বৰ 1 তলৰ কোনবোৰ পদাৰ্থ? পদাৰ্থবোৰ হ'ল চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয়। এইকেইটা হ'ব পদাৰ্থ। কুৱেশ্যন নম্বৰ 2 তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। এই উত্তৰ হ'ব উষ্ণতা বৃদ্ধি হ'লে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি আৰু ব্যাপনৰ মাত্ৰা বাঢ়ে। সেয়ে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। কুৱেশ্যন নম্বৰ 3 এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ? পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে আৰু ইহঁতৰ আকৰ্ষণ বল কম। সেয়ে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পানী ফালি সোমাই যাব পাৰে। কুৱেশ্যন নম্বৰ 4 পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি? পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ হ'ল পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে।